নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটি নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। যদি আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ ন'টিফিকেশ্যন পাই থাকিবলৈ প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল বাটনটো দবাই থৈ দিব। যদি ভিডিঅ'সমূহ ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টিত লাচিত বৰফুকনৰ শিক্ষা জীৱন কেনেকুৱা আছিলে তাৰ ওপৰত। ইয়াৰ আগতে এটা লাচিত বৰফুকনৰ জন্ম সম্পৰ্কীয় এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ, আপোনালোকে তাত চাই ল'ব পাৰে। প্ৰথমৰ পৰা তেনেকৈ চাই ল'লে আপোনালোকৰ ধৰি লওক ৰচনা বা কেনেকুৱা ধৰণৰ কথা কিছুমান জনাত মই ভাবোঁ হয়তো আপোনালোকৰ এই ভিডিঅ'টিৰ জৰিয়তে নিশ্চয় উপকৃত কৰিব পাৰিম। আহক তেনেহ'লে ভিডিঅ'টিলৈ আগবাঢ়োঁ। যে লাচিত বৰফুকন আছিলে সৰুৰ পৰা সাহসী, সততা, স্পষ্টবাদিতা, কৰ্তব্যনিষ্ঠা আৰু নিয়মবৰ্তিত গুণৰ অধিকাৰী। লাচিত বৰফুকন সৰুৰে পৰা সাহসী আছিলে আৰু সত্য কথা কৈছিলে। তেওঁৰ মনটো পূৰা চাফা আছিলে আৰু কৰ্তব্যত যিকোনো কৰ্তব্য কৰিবলৈ হ'লে তেওঁ মানা নকৰিছিলে আৰু যিখিনি কৰ্তব্য কৰিছিলে সেইখিনি নিষ্ঠাৰে আৰু নিজৰ গুণত কৰিছিলে। তেনেকুৱা গুণৰ অধিকাৰী আছিলে লাচিত বৰফুকন। যে লাচিত বৰফুকনৰ তিনিজন ভায়েক আছিল। লাচিত বৰফুকন আছিলে ডাঙৰ। তেনেকৈ তেহঁতে চাৰিজন ভায়েক ককায়েক আছিলে। দেউতাকে চাৰিওজনৰ শিক্ষাৰ কাৰণে উচ্চ শিক্ষাৰ কাৰণে দেউতাকে সদায় চেষ্টা কৰিছিলে আৰু লাচিত বৰফুকনে তেওঁৰ শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিলে ঘৰৰ পৰাই। তেওঁ স্কুলত বা এনেকুৱা ধৰণৰ পাঠশালাত পঢ়িবলৈ যোৱা নাছিলে। লাচিত বৰফুকনক ঘৰত শিক্ষা দিয়াৰ কাৰণে দেউতাকে ঘৰুৱা শিক্ষক নিয়োগ কৰিছিলে, যাতে তেওঁ হিন্দু ধৰ্ম নীতি, অস্ত্ৰ শস্ত্ৰ এইবিলাক বিষয়ক আদি শিক্ষা গ্ৰহণ ঘৰতে কৰিব পাৰে। লাচিত বৰফুকনৰ দেউতাক যিহেতু এজন ৰাজপৰিয়ালত ৰাজপৰিয়ালৰ পদত অধিষ্ঠিত হৈ আছিলে, তাৰ কাৰণে লাচিত বৰফুকনে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা লোৱাৰ কাৰণে দুয়োটা শিক্ষা লাভ কৰাৰ কাৰণে তেওঁ সামৰ্থ্য বা অধিকাৰী হৈ পৰিছিলে, অধিকাৰী আছিলে। আৰু লাচিত বৰফুকনৰ দেউতাক যিহেতুকে বৰবৰুৱা পদত অধিষ্ঠিত আছিলে, তাৰ কাৰণে লাচিত বৰফুকনৰ শিক্ষাৰ কিছুমান দিশ তেওঁ দেউতাকৰ ফালৰ পৰাও পাইছিলে, যেনেকৈ ৰাজনৈতিক, কূটনৈতিক, অৰ্থনৈতিক, সামাজিক জ্ঞান। এইবিলাক জ্ঞান লাচিত বৰফুকনে তেওঁ দেউতাকৰ পৰাই লাভ কৰিছিলে। লাচিত বৰফুকনে শাস্ত্ৰ জ্ঞান অৰ্জনৰ লগে লগে অস্ত্ৰবিদ্যাৰো জ্ঞান লাভ কৰিছিল। লাচিত বৰফুকনে শাস্ত্ৰ জ্ঞানসমূহ অৰ্জন কৰাৰ লগে লগেও অস্ত্ৰবিদ্যাৰ জ্ঞানৰ কাৰণে তেওঁ সক্ষম হৈ আছিলে। সৰুৰে পৰা পিতৃৰ কাম কাজত লাচিতে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিল। যে দেউতাকৰ লগত লাচিত বৰফুকনে কাম কাজ কৰিবলৈ গৈছিলে, দেউতাকৰ লগত আছিলে। তাৰ পৰা লাচিত বৰফুকনে দেউতাকৰ কাম কাজবিলাক চাই লাচিতেও সেইবিলাক কামবিলাক আয়ত্ব কৰি লৈছিলে। যে দেউতাক বৰবৰুৱা হিচাপে স্বৰ্গদেউ বৰচৰা ন্যায়ালয় আদিত দেউতাকৰ কাম কাজ বিভিন্ন ডাঙৰীয়াৰ বিষয়াসকলৰ মাজত হোৱা কথাবোৰ, যিবোৰ কথা ডাঙৰীয়া ডাঙৰ বিষয়া, তাৰপিছত আৰু ন্যায়ালয়ত যিবিলাক কাৰো কাম কাৰ্য চলি থাকে, সেইবোৰ কাম লাচিতে দেউতাকৰ লগত গৈছিলে আৰু এনেকুৱা ধৰণৰ কাম কাজবিলাক দেখি লাচিত বৰফুকনে কাম কাজবিলাক শিকি লৈছিলে। লাচিত বৰফুকনে দেউতাকৰ কাৰ্যালয় নিৰীক্ষণ কৰি বহু কথা শিকাৰ সুযোগ লাভ কৰিছিল। লাচিত বৰফুকনে এনেকৈয়ে দেউতাকৰ লগত থাকিয়ে দেখিয়ে বহুতখিনি শিক্ষা লাভ কৰিছিলে। অস্ত্ৰ জ্ঞান, শাস্ত্ৰ জ্ঞান, তাৰপিছত ন্যায়ালয়ৰ কথাবোৰ, বিষয়ববীয়াৰ লগত কেনেকৈ কথা পাতিব লাগে, কি কৰিব লাগে, তাৰপিছত ৰাজপৰিয়ালত বা এখন ৰাজ্যৰ কেনেকুৱা ধৰণৰ কাম চলি থাকে, কেনেকুৱা ধৰণে কি হয়। সেইবিলাক কাম লাচিত বৰফুকনে স্কুলত গৈ তেনেকৈ শিকা নাছিলে। দেউতাকৰ লগত কাম কৰিয়ে লাচিত বৰফুকনৰ শিক্ষা জীৱনটো এনেকৈ অতিবাহিত হৈছিলে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ লাচিত বৰফুকনৰ প্ৰাৰম্ভিক শিক্ষাৰ বিষয়ে আৰু শিক্ষা অৰ্জন কৰা, কেনেকৈ শিক্ষা গ্ৰহণ কৰিছিলে, কেনেকৈ শিক্ষা লাভ কৰিছিলে, এই বিষয়ে আজি এইখিনিয়ে আছিলে এই ভিডিঅ'টিত। আকৌ নেক্সট ভিডিঅ'টিত লৈ আহিম যে তেওঁৰ কৰ্মজীৱন সম্পৰ্কীয়
এটা ভিডিঅ' লৈ আহিম। চ' আপোনালোকে সেই ভিডিঅ'সমূহ পাই থাকিবলৈ প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো দবাই দিব, যাতে ভিডিঅ'সমূহ আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন তাৰ পাই যায়। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব কেনেকুৱা পালে। যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটি তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰসমূহকো ভিডিঅ'টি জানিবলৈ শ্বেয়াৰ কৰি দিব। চ' আজিলৈ আকৌ নেক্সট লগ পাম ভিডিঅ'ত। চ' আহিছোঁ, ধন্যবাদ।